বিশেষ কাৰণ আমি সংবাদ মাধ্যম দিবলগীয়া হ'ল আচলতে বৰ দুখৰ বিষয়ে ক'বলৈ গ'লে যিহেতু আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতি আৰু আপোনাৰ গোলাঘাট জিলা সমিতি দুইখন জিলাৰ উদ্যোগত সদৌ সমিতিত আমি দ্বিতীয় বাৰ্ষিক অধিৱেশন আয়োজন কৰাৰ কথা আছিলে। তো আয়োজনৰ প্ৰায় আমাৰ যা যোগাৰ চলি আছে, প্ৰথমলৈ চলিলেও আমি যোগাৰ কৰিছিলোঁ, পেণ্ডেলৰ আৰম্ভ কৰিছিলোঁ। ঠিক তেনে অৱস্থাতে যি আমাৰ বিশ্বজুৰি যি কৰোনা ভাইৰাছৰ আতংকই দেখা দিছে, সেই আতংকৰ প্ৰতি লক্ষ্য ৰাখি আমি DC ছাৰৰ ওচৰত যোগাযোগ কৰিলোঁ। তো DC ছাৰে ক'লে যে এই বস্তু যেতিয়ালৈ কৰোনা ভাইৰাছ যি অসমতো তাৰ প্ৰভাৱ পৰিছে বুলি ঠায়ে ঠায়ে শুনা যায়, তো সেই কথাষাৰক লৈ DC ছাৰে কোৱা মতে আমাক যে অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে প্ৰশাসনিক বিষয়া বা প্ৰশাসনে আমাক অনুমতি নিদিয়ে সেই সিমান সময়লৈকে আমি আমাৰ যি দ্বিতীয় বাৰ্ষিক 14 আৰু 15 মাৰ্চত আমি অধিৱেশনৰ দিন ধাৰ্য কৰা হৈছিলে, সেই দিনৰ পৰা আমি এতিয়া বিৰত থাকিবলগীয়া হৈছে। আৰু যেতিয়ালৈ অনিৰ্দিষ্ট কাললৈকে যেতিয়া প্ৰশাসনিক বিষয়ে আমাক DC ছাৰৰ পৰা আমি আকৌ জানিম যে আমি অধিৱেশন পাতিব আমাক অনুমতি দিব, ঠিক আমি তেতিয়া সেই অধিৱেশন আকৌ আমি পাতিবলৈ আৰম্ভ কৰিম আৰু পাতিবলৈ আমি পাতিম। আৰু আমাৰ কাৰ্বি আংলং জিলাৰ সভাপতি আৰু ইয়াৰ যিসকল কৰ্মৰত বিষয়ববীয়া আৰু আমাৰ গোলাঘাট জিলাৰ সভাপতি আৰু গোলাঘাট জিলাৰ যিসকল বিষয়ববীয়া ইয়াৰ আমাৰ অধিৱেশনৰ লগত যি ওতঃপ্ৰোতভাৱে লাগি আছিলে, তো তেখেতলোকক সকলোকে আমি গৈ জনাবগৈ নোৱাৰোঁ। এই প্ৰেছ মিটত গৈ দিয়ে জনাইছোঁ আৰু সকলো আমি অসমবাসী আমাৰ যিমান সংগঠনৰ সংগঠনক আমি আমন্ত্ৰণ জনাইছিলোঁ, প্ৰশাসনিক বিষয়াক আমন্ত্ৰণ জনাইছিলোঁ, DC ছাৰক আমন্ত্ৰণ জনাইছিলোঁ, গোলাঘাট জিলাৰ আমি অন্যান্য আৰক্ষী চকীৰ অচিসকলক আমন্ত্ৰণ জনাইছিলোঁ। সকলোকে আমি ইয়াৰ পৰাই ক'বলৈ গ'লে ক্ষমাই বিচাৰিব লাগিব, যিহেতু আমি পাতিব নোৱাৰিলোঁ। আৰু আমাৰ দুখ নহয়, যিহেতু কৰোনা ভাইৰাছে গোটেই বিশ্বতে ইয়াৰ আতংকৰ প্ৰভাৱ পৰিছে, সেয়েহে আমি ইয়াৰ পৰা DC ছাৰৰ অনুমতি ক্ৰমে আমি বিৰত আছোঁ।